তো আমি এইফালদি নগৈ কেনে ডাইৰেক্ট হাইৱে হৈ যাওঁ সেইফালদি বোলে শ্বৰ্টকাট হয় নেকি গম নাপাওঁ আৰু তো যাই থাকোঁ বলকচোন কেমেৰাত নাহেই মানে ৰাতি হৈ গ'ল ন সেইটো কাৰণে নহ'লে দিনত আহিলে ভাল আছিলে এনগাই যিহেতু খাম বুলি আহিছিলোঁ এইফালে আহি গ'ল খানা আৰু আমাৰ এইটো হোটেলৰ ষ্টাফ খাই লওঁ দিয়ক হয় নাই তো পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ বৰ্তমান আমি আছোঁ এইফালে দেখা পাইছে এইটো হ'ল শৰাইঘাট ব্ৰিজ আগত আৰু ইফালে আছিক ভাই আৰু ইফালে আমাৰ 250 বসন্তী আৰু এইটো হাজৰ ৰোড হাজৰ লগতে আমিনগাঁও ৰোড তো আজি বিহু উপলক্ষে যোৱাকালিতো গৰু বিহু আছিল আজি ছেকেণ্ড দিনা আজি হ'ল মানুহ বিহু 15 তাৰিখ বাট আপোনালোকে ভিডিঅ'টো হয়তো 16 তাৰিখ মানে চাই আছে আৰু আপলোড কৰোঁতে যিহেতু লেট হৈ যায় তো সেইকাৰণে বিহু বুলি ক'তো গাঁৱতো যোৱা নাই ভাবিলোঁ অলপমান নলবাৰীৰ পৰা আহোঁ নলবাৰীত মানে লগৰ এজনী থাকে তাৰ ঘৰতে যাম আৰু কি কৰোঁ তাৰ যাই কেনে কি আৰু তেনেকুৱা টাইপ তো সকলোখিনি দেখুৱাইছোঁ তো ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিলোঁ হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ইনকাddicted তো এতিয়া ইফালে আছিক ভাইৰ লগত আমি যাই থাকোঁ নে কি বাকী বিহু কেনে গ'ল ভালে গ'ল ন তো এতিয়াৰ পৰা ভিডিঅ' আৰম্ভ কৰি আছোঁ চাই থাকক লগ পাইছোঁ ডাইৰেক্ট এনেকৈ সেইফালে ডাইৰেক্ট আহি পাই গ'লোঁ মটৰ ব্লগত মানে ইমান দেৰি মটৰ ব্লগ কৰা নাছিলোঁ এতিয়াৰ পৰা আৰম্ভ কৰিলোঁ আৰু যিহেতু আমি নলবাৰী গৈ আছোঁ আজি হাইৱে হৈ কেনে যাম মানে বহুতবাৰ আমি যিমানবাৰে গৈ আছোঁ এতিয়ালৈ চববাৰ মানে আমি সাজু হৈ যাওঁ এবাৰ হাইৱে হৈ কেনে যাই চাওঁ তো সেইকাৰণে গুগল বাবাক চিমটি ডাইৰেক্ট উঠাই দিলোঁ গাড়ী হাইৱেৰ ওপৰত তো অলপমান স্পীডত গৈ থাকোঁ বলকচোন আৰু কেনেকুৱা হৈ আছে আজি ভইচ এণ্ড মটৰ ব্লগৰ ছেট মানে ফ্ৰেমটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো চাই থাকোঁচোন আৰু গাইছ আমি এইফালে চাংচাৰী পাৰ হৈ আহি পাই গ'লোঁ টোল গেট অ' চৰি আমি আৰু ৰিটাৰ্ণ হ'ব লাগিব কাৰণ মই স্পীডত অহাৰ কাৰণে পাহৰি গৈছিলোঁ কাৰ এনেকুৱা হৈ যায় স্পীডত থাকিলে হঠাৎ ৰখাব নোৱাৰে জনাবচোন এবাৰ মোৰ কিন্তু হয় দেই তো এতিয়া ইফালেদি যাই থাকোঁ আৰু মই আগতে কোৱাৰ দৰে আৰু এবাৰ কৈ দি আছোঁ এইবাৰ যিহেতু ফাৰ্ষ্ট টাইম মই হাইৱে হৈ কেনে গৈ আছোঁ সেইটো কাৰণে ইমান একো আইডিয়া নাই মোৰ আৰু গাইছ আমি ইফালে টোল গেট পাৰ হৈ আহি এতিয়া বৰ্তমান কোনখিনি জেগাত আছোঁ সেইখিনিৰো আমাৰ একো আইডিয়া নাই তো ভাবি আছোঁ অলপমান আগত ৰখি লওঁ তাৰ আগতে এবাৰ চাওকচোন হাইৱেৰ ছাইডত কি ধুনীয়া চাৰিওফালে গছ গছনি আছে দেখাতে ভাল লাগে আৰু আমাৰ গুৱাহাটী এখন চাৰিওফালে কেৱল বিল্ডিং চব গছ চছ কাটি অকল কেৱল মানুহে বিল্ডিংহে বনাব জানিছে কি কৰিব আৰু তো যাই থাকোঁ বলক মই ভাবি আছোঁ অলপ আগত গৈ মেলি ক'ৰবাত এখন দোকানত ৰখোঁ কাৰণ বহুত দূৰে আহি পালোঁ চাগে আমি আৰু ইমান গৰম পৰিছে ন এইকেইদিন কি বা হৈছে গম নাপাওঁ আৰু তো অলপ পানী চানীও খাই লওঁ অলপ ৰেষ্টো লৈ লওঁ আৰু গুগল বাবাক চাব আছে কিমান দূৰ আমাক পহুচাই দিলে আমি গমেই নাপাওঁ আৰু চবতকৈ ডাঙৰ কথা গাইছ মোৰ মোবাইলত স্পেচ নাই তো অলপ ৰখি মেলি মেমৰিখন সলনি কৰি ল'ব লাগিব গাইছ আৰু মেমৰিখন সলনি কৰাৰ পিছত চব ফাইলবিলাক বেলেগ যিহেতু হৈ যাব তো ভিডিঅ'টো কেতিয়া কি আপলোড হয় আৰু সেইখিনিত গেৰাণ্টি দিব নোৱাৰিম আৰু হ'লেও যিমান পাৰোঁ জল্দি ট্ৰাই কৰিম যেন সোনকালে ভিডিঅ' আপোনালোকৰ কাষত দি দিব পাৰোঁ তো ইয়াতে অলপ দেৰি ৰখি লওঁ ৰ'বচোন ৰখি মেলি আৰু কিবা পানী চানী খাই লওঁ আৰু গাইজ যিহে গৰম পৰিছে ইয়াতে অলপমান দেৰি ৰখি এইবোৰ ঠাণ্ডা বেলেগ নাই দিয়ক গাইজ তো ইয়াৰ পৰা গুগল মেপত দেখুওৱা হিচাপে আৰু 36 মিনিট লাগিব বাকী আমাৰ বসন্তী আছে ন টেনশ্যন কি হয় এনগাইছ আহি এইখিনি জেগাত ৰৈ দিলোঁ আমি যাব লাগিছিলে চিধা আৰু এইফালে লিখা আছে দেখা পাইছেনে গম নাপাওঁ জুম কৰি কেনে দেখুৱাইছোঁ এইফালে চাই লওক
নলবাৰী মেডিকেল কলেজ 6.5 কিলোমিটাৰ মানে ইফালেদি যদি যাওঁ দেন আমি নলবাৰী মেডিকেল কলেজ হৈ কেনে সোমাব লাগিব বাট আমি হাইৱে হৈ কেনে ডাইৰেক্ট তো আমি ইফালেদি নগৈ কেনে ডাইৰেক্ট হাইৱে হৈ যাওঁ সেইফালেদি বোলে শ্বৰ্টকাট হয় নেকি গম নাপাওঁ আৰু তো যাই থাকোঁ বলকচোন আৰু ইফালে গেছ আমি ডাইৰেক্ট এতিয়া যাব লাগিব বৰ্তমান নলবাৰীৰ যিটো মেইন গেটখনলৈ তাৰলৈ আমাক নিবলৈ আহিব এই জাষ্ট ফোন কৰি কেনেকৈ হ'লে তো এতিয়া আৰু ডাইৰেক্ট তাৰলৈ গৈ থাকোঁ অলপমান স্পীডত যাব লগচোন গাইছ মানে ৰাতিপুৱা ওলাওঁতে আমাৰ দেৰি হৈ গ'ল যিহেতু আমি আৰু ৰিটাৰ্ণো হ'ব লাগিব গুৱাহাটী তো অলপমান স্পীডত যাই থাকোঁ যাই মেলি ডাইৰেক্ট নলবাৰী গেটত তাত লগ পাইছোঁ বলক এণ্ড গাইছ ইমান দেৰি মই ভিডিঅ' কৰিলোঁ বাট মোৰ এতিয়াহে চকুত পৰিছে মই ষ্টেবিলাইজ মোডটো অনে কৰা নাছিলোঁ আৰু চাগে বহুত লৰি আছে ভিডিঅ'টো তো কিবা নহয় কিবা এটা মানে প্ৰব্লেম হয় আৰু ইমানখিনি গোটেইখিনি মানে মনতে নাথাকে আৰু কেতিয়াবা মাইক ল'ব পাহৰিলে কেতিয়াবা কিবা হয় কেতিয়াবা কিবা তেনেকুৱা টাইপ হয় চাই থাককচোন কি হয় আৰু আগলৈ এণ্ড গাইছ এইখনেই নেকি নলবাৰী গেট কাৰোবাক সুধিব লাগিব অঁ হয় চাগে এইফালে লিখা আছে স্বাগতম প্ৰজ্ঞানগৰী নলবাৰীলৈ তো ইয়াতে ৰখি দিওঁ আমি কিমান দেৰি বা কৰে গাইছ এতিয়া আমাৰ মেডামেহে গম পাব আৰু বাকী অলপ দেৰি ৰখি দিওঁ ৰখাৰ পিছত আৰু এণ্ড গাইছ এয়া এণ্ট্ৰকত লগ পাই গ'লোঁ আমাৰ যাৰ ঘৰত আহিছোঁ ৰ'ব কাষত যাই কেনে কাষত আৰু কি দেখুৱাম ডাইৰেক্ট ঘৰ যাই কেনে লগ কৰাই দি আছোঁ বলক চিনি পাবই ইয়াৰে আৰু যেতিয়া আমি ৰাস চাব আহিছিলোঁ ডাইৰেক্ট ইহঁতৰ ঘৰতে আহিছিলোঁ তো এইবাৰো বিহু বুলি আৰু বেলেগ ক'তো নগৈ ইহঁতৰ ঘৰতে আহিলোঁ তো এতিয়া ডাইৰেক্ট ঘৰ যাওঁ ঘৰ যাই মেলি লগ পাইছোঁ বলক তেতিয়াহ'লে চাই থাকোঁ ফাইনেলি আহি পাই গ'লোঁ ৰুমত গৈছোঁ দিয়ক এই ফেনৰ হাৱাত আৰু ইফালে আমাৰ মেডাম নিব্বি আৰু ক'ত গ'ল আৰু এইফালে আকাশ ছাৰ চিনি পাইছে চাগে ৰাসৰ ব্লগত আছিলে কি খবৰ ভাই খবৰ ভাল আৰু আমাৰ ই কৰা না কৰাচোন দাঁতৰ পাক দিয়ক গাইছে ইয়াতে অলপ দেৰি বহি লওক ফ্ৰেছ চেছ হৈ লওক তাৰপিছত চাওঁ আৰু কি হয় কি নহয় ক'ত লৈ যাবি আজি ক'ত আছে জেগা ভাল দেখি কেনাই দেখি কোৱা না কেনাই দেখি তোক অঁ এই মাতা না কুকুৰটোক একে ন মোৰ কুকুৰ নহয় তয়ে এইটো গম পাইছা না তয়ে সেইটো গম পাইছা নাই হয় না এয়া গাইছ এইফালে অনন্যা লাইট আৰু ইফালে অনন্যা হয় নাই চাই ৰাখক হয় নাই বাকী বিহু ক'ত ক'ত চালা চোৱাই নাই ইয়াতো নিবা নৰা দিয়ক আৰু গাইছ এণ্ড গাইছ যিহেতু খাম বুলি আহিছিলোঁ এইফালে আহি গ'ল খানা আৰু আমাৰ এইটো হোটেলৰ ষ্টাফ খাই লওঁ দিয়ক হয় নাই ঠিক আছে চব ঠিক ন ঘৰৰ ফালে দিয়ক তেতিয়াহ'লে খাই লওঁ চাই লওক খাম বুলি আহিছোঁ বিহু খাব লাগে নেকি আৰু কিবা লৈছে আমাৰ হোটেলৰ ষ্টাফে বেহনা দেখ লেনা ব্লগ মে ঠিক है ना 2 hours later. এনেকৈ সিফালে ভাত চাত খাই মেলি অলপমান ওলাই যাওঁ বুলি ভাবিছোঁ এতিয়ালৈ আমাৰ বাট ডেষ্টিনেশ্যনটো ঠিকেই হোৱা নাই ক'ত যাওঁ ক'ত নাযাওঁ কোন চাইডে গ'ল কোনফালে
আৰু আমাৰ মানুহ হাৰাই গ'ল ক'ত বা গ'ল ক'ত যোৱা নাই গমেই নাপাওঁ আৰু যাই থাকোঁ ৰ'বচোন ক'ত লৈ যায় গম পাব দিয়ক চাই থাকক ব্লগটো এণ্ড গাইছ ইফালে ফিউল নাছিলে তো ফিউল আপ কৰি ল'লোঁ আৰু এতিয়া ক'ত লৈ যায় ক'ত লৈ নাযায় এতিয়ালৈ তেনেকুৱা টাইপ আৰু এই গাঁও এৰিয়াত চলালে এয়া দিগদাৰ কুকুৰ আহিব ছাগাল আহিব মানুহ আহিব চব সহায় দিয়ে ৰাস্তাটো পায় এণ্ড গাইজ ফাইনেলি আমাৰ ডেষ্টিনেশ্যনটো পাই গ'লোঁ ক'ত আহি আছিলোঁ দেখুৱাই আছোঁ চাই লওক ইফালে কেমেৰাত নাহেই মানে ৰাতি হৈ গ'ল ন সেইটো কাৰণে নহ'লে দিনত আহিলে ভাল আছিলে এদিন আহিব লাগিব ৰ'ব ইয়াৰ পৰা এটা নৰ্মেল চিনেমেটিক শ্বট দি আছোঁ চিনেমেটিকটো চাওক আৰু এনজয় কৰক প্ৰেমত পৰছা মই না মোবাইলটো দি যা ঐ মোবাইল দে মোবাইল দে দিয়ক গাইজ এদিন মৰ্ণিং আহিম ভালদৰে ইয়াতে দৰ্শন চৰ্শন কৰিম আৰু সেইদিনা গোটেইখিনি ধুনীয়া কৰি দেখুৱাম এতিয়া এটা সৰু চাই চিনেমেটিক শ্বট দি আছোঁ চাই থাকক আৰু এনজয় কৰক হয় নাই जस्तै गरी हराइ जाऊ मनी এণ্ড গাইজ চিনেমেটিক শ্বটটোতো দেখা পালে কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব আৰু এদিন মৰ্ণিং আহিব লাগিব দিনৰ টাইমত তেতিয়া ভালদৰে গোটেইখিনি দেখুৱাব পাৰিম এটা ঘূৰি মাৰিম তো বেছি দীঘল নকৰোঁ আৰু আজিৰ এই ভিডিঅ'টো এনেও চাব পাৰে পূৰা আন্ধাৰে হৈ গৈছে সেই আৰু নেকি তো সেই আৰু যদি ভিডিঅ'টো চাই ভাল পালা তেন্তে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি ৰাখিবা আৰু যদি চেনেলটো নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব এই যদি চেনেলটো নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক লগ পাম এটা বেলেগ দিনত এটা বেলেগ ভিডিঅ'ৰ কণ্টেণ্ট লৈ আজিলৈ ইমানেই বাই বাই